বৰপেটাত মই বিজয়ী হোৱাটো 100% নিশ্চিত এইবুলি মন্তব্য মনোৰঞ্জন তালুকদাৰৰ। 8 বাৰৰ বিধায়ক হৈ বিধানসভাত টোপনি মাৰি থকা ফণীভূষণ চৌধুৰীক ৰাইজে ভোট নিদিয়ে। খৰিচালাত CPIMৰ নিৰ্বাচনী কাৰ্যালয় উদ্বোধন মনোৰঞ্জন তালুকদাৰৰ। বৰপেটা লোকসভা CPIMৰ মনোনীত প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ। শনিবাৰে সমষ্টিখনৰ কুমুল্লিপাৰা, কদমগুৰি, যোশীহাটীপাৰা, ঢাকালিয়াপাৰা, জয়পুৰ, চলচলীয়া, লাচাংগা, গৈলাজাক, খৰিচালা আদি ঠাইত বিশাল ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ চলাই বিয়লি দেওকুৰা আৰু খৰিচালা বজাৰত নিৰ্বাচনী জনসভাত ভাষণ ৰাখে। খৰিচালা বজাৰত CPIMৰ নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰি ভাষণত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে। তেখেতে ভাষণত কয়, দেশৰ বিজেপি চৰকাৰ হ'লে ভাৰতবৰ্ষৰ সংবিধান পৰিৱৰ্তন কৰি পেলাব। তেতিয়া আমাৰ দেশত ভয়াৱহ বিপদ নামি আহিব। আমাৰ দেশৰ ঐক্য, সংহতি, ভাতৃত্ববোধ বিনষ্ট হ'ব। গতিকে আমি সংবিধান ৰক্ষা কৰিব লাগিব। সেয়ে বিজেপিক পৰাজিত কৰিবলৈ হ'লে সমগ্ৰ ৰাইজে CPIMৰ লগত থাকিব লাগিব। বৰপেটাত আমি জিকাটো 100% নিশ্চিত। বিজেপিয়ে প্ৰক্ষেপ কৰা 8 বাৰৰ বিধায়ক হৈ থকা বিধানসভাত টোপনি মাৰি থকা অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক ৰাইজে ভোট নিদিয়ে। কেন্দ্ৰত এইবাৰ ইণ্ডিয়া চৰকাৰ হ'ব। বিজেপিয়ে এইবাৰ গো হাৰাৰ দৰে হাৰিব। এইবুলি খৰিচালাত সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰে CPIMৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰ। কলগাছিয়াৰ পৰা মহিবুল ইছলামৰ ৰিপৰ্ট, এনি লাইভ। মই 100% আত্মবিশ্বাসী, কাৰণ ভাৰতবৰ্ষৰ মানুহো জানিছে এইবাৰ ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ হ'ব। কাৰণ ভাৰতীয় জনতা পাৰ্টিৰ সাম্প্ৰদায়িক ৰাজনীতি, ভাৰতীয় জনতা পাৰ্টিৰ কৰ্পৰেট পলিচিগত নীতি আৰু তেওঁলোকৰ পৰ্বত প্ৰমাণ দুৰ্নীতি যিটো ইলেক্ট্ৰল বণ্ডেদি উন্মোচিত হৈছে, এইটো কাৰণতে এতিয়া ভাৰতবৰ্ষৰ মানুহে এইবাৰ ভাৰতীয় জনতা পাৰ্টিক সমৰ্থন নকৰে। কাৰণ ভাৰতবৰ্ষৰ কৃষকে এবছৰ ধৰি পেলাই দিল্লী ঘেৰাও কৰি ৰাখিলে। আজিলৈকে তেওঁলোকৰ MSP আইনগতভাৱে আদায় দিয়াৰ ব্যৱস্থা নকৰিলে প্ৰতিশ্ৰুতি দিওঁ। আজি গোটেই পশ্চিম ভাৰতৰ কৃষক ডাঙৰ খাই উঠিছে ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে। দ্ৰব্যমূল্য বৃদ্ধিয়ে যেনেকৈ আকাশলংঘী ৰূপ ধাৰণ কৰি পেলাই মানুহক সৰ্বহাৰাত পৰিণত কৰি দিছে, দুৰ্বিবহ কৰিছে জীৱন ধাৰণ। এইটো ক্ষেত্ৰত আজি ভাৰতীয় জনতা পাৰ্টিক মানুহে ক্ষমা নকৰে। ৰিচেণ্টলি তেওঁলোকে ঔষধ তৈয়াৰী কোম্পানীবিলাকৰ পৰা 1000 কোটি টকা ইলেক্ট্ৰল বণ্ডেদি লৈ পেলাই 8বিধ ঔষধৰ দাম যেতিয়া বৃদ্ধি কৰি দিছে, মানুহৰ স্বাস্থ্য আজি বিপদাপন্ন। মানুহে প্ৰয়োজনীয় ঔষধ ক্ৰয় কৰিব নোৱাৰা এটা অৱস্থালৈকে দাম বৃদ্ধি হৈছে। এনে এবোৰি সমস্যাৰ দ্বাৰা আজি ভাৰতীয় জনতা পাৰ্টিয়ে ভাৰতবৰ্ষৰ জনসাধাৰণক যেতিয়া বিশ্বাসঘাতকতা কৰিছে, স্বাভাৱিকতে ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থনৰ ভিত্তি কমি গৈছে। আৰু সাৰ্বিকভাৱে ইণ্ডিয়ান এলায়েন্সৰ 300তকৈ বেছি আসনত যেতিয়া বুজাবুজি সম্পন্ন হৈছে আৰু বৃহত্তম ৰাজ্যবিলাকত সেই বুজাবুজি হৈছে, উত্তৰ প্ৰদেশ, বিহাৰ, মহাৰাষ্ট্ৰ, তামিলনাডু, তেলেংগানা, আজি দিল্লী, হাৰিয়ানা, গোৱা, গুজৰাট, এইবিলাক ৰাজ্যত যি বুজাবুজি হৈছে, এই বুজাবুজিয়ে আজি বিজেপি পূৰ্বতে তেওঁলোকে 39% ভোট পাইছিল। সামগ্ৰিকভাৱে ভাৰতত তেওঁলোকৰ ভোটৰ পাৰ্চেণ্টেজটো এনেও কমিব। তেওঁলোকৰ ভোটৰ পাৰ্চেণ্টেজ 28 বা 29লৈকে আহিব আৰু বিজেপি ভৰাডুবি হ'ব। তেওঁলোকৰ পৰাজয় নিশ্চিত। ইণ্ডিয়ান এলায়েন্সৰ চৰকাৰ হ'ব। মই 100% আশাবাদী, কাৰণ আজি কংগ্ৰেছে কেণ্ডিডেট দিয়াৰ পিছতো আজি যিটো পপুলেশ্যন পেটাৰ্ণত বৰপেটা লোকসভা সমষ্টিটো সাম্প্ৰদায়িকভাৱে হিমন্ত বিশ্ব শৰ্মাই গঠন কৰিছে, তাৰ মাজতো মই আজি দুয়ো অংশৰ মানুহৰ মাজত বিপুল সঁহাৰি পাইছোঁ, ভোট পাইছোঁ। আৰু অগপক চিটটো এৰি দি পেলাই অগপৰ প্ৰাৰ্থী যিজনাক দিলে, তেওঁৰ যিটো ভূমিকা, তেওঁৰ যিটো বডি লেংগুৱেজ আৰু তেওঁৰ যি বক্তব্য, আজি অসমৰ কায়ে যেনেকৈ অসমৰ জনসাধাৰণক আজি শংকিত কৰি তুলিছে, কা সম্পৰ্কত তেওঁলোকে এটা কা বিৰোধিতাৰে স্পষ্ট নীতি ল'ব নোৱাৰিলে। বৰঞ্চ তেওঁ মন্ত্ৰী আছিলে, 3জন মন্ত্ৰীয়ে পদত্যাগ কৰি পুনৰ তেওঁলোকে মন্ত্ৰীসভাত যোগদান কৰিলে। পাৰ্লামেণ্টৰ ৰাজ্যসভাত তেওঁলোকৰ একমাত্ৰ সাংসদ, অগপৰ একমাত্ৰ সাংসদ বীৰেন্দ্ৰ বৈশ্যই কাৰ বিৰোধিতা বক্তব্য ৰাখি পেলাই কাৰ সপক্ষে ভোটদান কৰি পেলাই কাক আদৰণি জনালে। আৰু তাৰ কাৰণে অসমীয়া মানুহে আজি অগপক অস্বীকাৰ কৰিছে।